শিক্ষাৰ্থী ট্ৰেভেল জাৰ্নিলৈ স্বাগতম। এয়া চাওক গাড়ী এতিয়া বৰ্তমান বাজিলে 5টা। আমি গাড়ী ৰেডি কৰি আছোঁ। ইমান দেৰি কিয়? ইমান দেৰি কিয়? গাড়ী ইমান দেৰি গাড়ী সোনকালে মাতি পেলাই মানুহ দেৰি বস্তুবিলাক ওলাই আছে আমাৰ গাড়ীত ভৰাব এতিয়া। চকী উঠাবি কেইখন চকী উঠাবি হেল্ল' এটাকেতো আৰু 4জনমান বাকী আছে এতিয়া বৰ্তমান। খালি কুপনটো মেইন মানুহ যদি খাব নাপাবি কুপন দিব লাগে। অলপমান জিৰণি দিছোঁ মানুহবিলাকক, তাৰপিছত আকৌ আমি যাত্ৰা বল 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 ফাইনেলি এতিয়া আমি ওৰাঙত এতিয়া চাহ খাব গৈছোঁ। সেয়া দাদা চাহ খাই আছোঁ, গোটেই গাড়ীৰ মানুহখিনি চাহ খাই আছোঁ। এতিয়া আমি আহি পেলাওঁ মহামৃত্যুঞ্জয় মন্দিৰ। এতিয়া আমাৰ যাত্ৰীসকল এতিয়া যাব ওলাইছে মৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিবৰ কাৰণে। দৰ্শন কৰি আহে হয়। এতিয়া আমাৰ মৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিব আহিছোঁ। আমাৰ গাড়ীৰ মানুহবিলাকো গৈছে। হয় এইফালে চাকি বন্তি জ্বলাই, এইফালে চাকি বন্তি জ্বলাই এইফালে গেট সময় এইটো ক'বলৈ পদুম ফুলগিলা হৈছে ফুললি বঢ়িয়া লগা হ'ব দেই এইবিলাক। এই বনবিলাক ক্লিয়াৰ হ'লি বঢ়িয়া লাগিব বোলে, একদম সুন্দৰ লগা হ'ব দেই। এই চব ভিউটো কেনেকুৱা লাগিছে আপোনালোকে জনাব। এইটো চাইডৰ পৰা সুন্দৰ লাগে দেই ভিউটো। মৃত্যুঞ্জয় মন্দিৰ আমাৰ দৰ্শন হ'ল। এতিয়া আমি বৰদোৱালৈ যাম। সেই গাইছ এয়া ফাইনেলি এতিয়া আমি আহি পালোঁ বৰদোৱা। এয়া চব গাড়ীত বস্তু বাহিনী নমাই উঠাই আছে সৰু। এই বৰদোৱা সত্ৰৰ মূল জাপি গেটখন এখন বিল্ডিংবোৰো বনাই আছে। চব্জি কাটি থকা দাদাকেইটা লগতে চব্জি কাটি আছোঁ, এইফালে ৰন্ধা বঢ়া চলি আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান এয়া বটদ্ৰৱা আলি পুখুৰী। এয়া মূল গেট। এতিয়া আমি প্ৰৱেশ কৰিম। এয়া গুৰুজনাই ব্যৱহাৰ কৰা 5 নট মানে কুঁৱা।
এতিয়া আমি আহিছোঁ এয়া চাওক উত্তৰে আকাশী গংগা ভক্তি সৰোবৰ এইফালে আমি যদি যাওঁ আকাশী গংগা দেখুৱাম আপোনালোকক আকাশী গংগা এয়া চাওক এইখিনিৰ পৰা এনেকৈ পাৰ আছে চাওক এনেকৈ আহি এনেকৈ আমাৰ খাৱা লোৱা আৰম্ভ বাছ এতিয়া আমি ইয়াত খানা আৰম্ভ খাই আছোঁ এতিয়া আমাৰ গাড়ীত সকলো বস্তু উঠিলে এতিয়া আমি যাব পৰা হ'লোঁ ইয়াৰ পৰা আমি যাত্ৰা কৰিম দৌল মন্দিৰলৈ এতিয়া আমি আহিছোঁ দৌল মন্দিৰ এইটো দৌল মন্দিৰৰ গেট হয় আৰু এইফালে আপোনাৰ মহেন্দ্ৰ কন্দলী সংস্কৃত দৌল এতিয়া ভিতৰলৈ যাওঁ বোলো আমি কিনো আছে এবাৰ দেখুৱাই শ্ৰীমন্ত শংকৰদেৱে এইখন টোলতে পঢ়িছিলে এটা ভাল বস্তু দেখুৱাইছোঁ চাওক এয়া অহাপৰু গাঁত আছে পূৰা ডাঙৰ ডাঙৰ গাঁত আছে গাঁতত সোমাই যায় সিহঁতে বোলে টিং দি দিছে চালিৰ তলত বহি থাকে এইটোৱে দৌল মন্দিৰ ছাইডৰ পৰিৱেশ অকণমান দেখুৱাই দিছোঁ আপোনালোকক চাই লওক কি সুন্দৰ লাগে যদি আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব নতুন নতুন ভিডিঅ' পাই থাকিবৰ বাবে ঘণ্টাটোত দাবাই দিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব আজিলৈ ভিডিঅ'টো ইমানেই বাই বাই টাটা